হাই ফ্ৰেণ্ডছ, মোৰ আৰু এটা দৰ্শনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ বাঁহ কাটিবলৈ। আইতা আহিছে, মা আহিছে, পাপা আহিছে, মই আহিছোঁ আৰু ভণ্টি আহিছে। পাপাই বাঁহ কাটি আছে, আইতাই জেংখৰি বান্ধি আছে। তাৰপিছত সকলো ঘৰতে বাঁহ আছে। বাঁহ মানে কি কৰিব লাগে, বাঁহ কি কামত লাগে সেইটো আমাৰ আইতাই ক'ব। আইতা কি কৰি আছা? বাঁহ সকলোকে লাগে। বাঁহ নাই তাৰ সাৰ নাই, গতিকে আজি আমাক এতিয়া দুডাল বাঁহ লগাৰ কাৰণে দেউতাই এতিয়া ভৈয়া বাঁহ কাটিব লৈ আহিছোঁ। নহ'লে পইচা দি কিনিব লাগিলেহেঁতেন। বাঁহ থকাৰ কাৰণে যেনখিনি লৈছোঁ এতিয়া ইয়াৰ লাও চাঙত দিম। বাঁহ অমূল্য সম্পদ। বাঁহ মানে নহ'লে মানুহ যাৰ নাই বাঁহ তাৰ নাই সাৰ। গতিকে বাঁহ সকলোৱে ৰুই ল'ব লাগে। এতিয়া দুডাল বাঁহ লাগে আৰু ঘৰত থকাৰ কাৰণে এতিয়া কাটি লৈ যাম, আমাৰ কামত লগাম। এয়া শুনিলে, এয়া আমাৰ আইতাই কৈ দিলে। এতিয়া বাঁহ কাটি আছে, ব'লক আমি বাঁহৰ লৈ যাওঁ। এইডাল গছডাল পৰি থাকিলে বতাহ ধুমুহাত। সেয়া চাওক, মই দেখাই দিছোঁ। সেইডাল বাঁহ গৈ পেলাই আমাৰ এইটো হৈছে পুখুৰী। এইটো পুখুৰী। আকৌ এয়া বাঁহ কাটি আছে, বাঁহ গছ। এডাল বাঁহ মই টানি লৈ আহিম, ঢুকিয়ে নাপাওঁ। চাওকচোন কেনেকৈ ধুনীয়াকৈ পানীৰ পৰা টানি লৈ আহিলোঁ। আকৌ কিবা মাছ আহিলে বুলি ভাবিলোঁ মই। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই। আৰু এটা মিনি ব্লগত আকৌ লগ পাম, বাই বাই।